হেল্ল' ভিউৱাৰ্ছ, মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু যিহেতু আজি গৰু বিহু, গতিকে মই ৰাতিপুৱা উঠি আজি লাগি গ'লোঁ গৰু বিহুৰ প্ৰস্তুতিত। আৰু গৰুৰ মালা গাঁঠিবৰ বাবে এয়া ৰেডি কৰি আছোঁ। আৰু এয়া ছিঙিছোঁ ঘৰৰে বেঙেনা আৰু হালধি, পানীলাও আৰু লগতে অন্যান্য লাগতিয়াল বস্তুবোৰ ৰেডি কৰি ল'লোঁ। গতিকে ভিডিঅ'টো আগলৈকে চাই থাকক, যিখিনি বাৰু মই দেখাবলৈ চেষ্টা কৰিম। আৰু ৰেডি হৈ গ'ল আমাৰ এয়া গৰুৰ বাবে মালা। আজি কি বিহু? আৰু মই ওলালোঁ ভাগিনৰ সৈতে নদীলৈ গৰু ধুৱাবলৈ। আৰু আহি পালোঁ আমাৰ ওচৰতে থকা পাগলাদিয়া নদী, য'ত আমি প্ৰত্যেকটো বছৰে ইয়াতে গৰু ধুৱাওঁ। যিহেতু কেমেৰামেনৰ অভাৱ, গতিকে আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো দেখাব পৰা নাই। তথাপিও যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। এনেদৰে গোটেইকেইটা গৰু ধুৱালোঁ, লগতে আমিও গা পা ধুই ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ।